फ्रेंड्स गुड मॉर्निंग की खबर আপোনালোকৰ মোৰ ভাল আৰু মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনালো। আজি বহুত কাম কৰিলো, ঘৰত আছিলো, আলহী আহিছিল, কাপোৰবিলাক ধুলো, ধুই এতিয়া আজৰি হলো আৰু আজি কি কৰিম দিনটো মই আপোনালোকক দেখুৱাই আছো। এতিয়া ভাত খাম আৰু ভাত কি সবজি বনাইছে মই তাকো দেখুৱাম আপোনালোকে চাই থাকিব। এতিয়া ভাত খাব আহিলো, মা ভাত বনালে। এটো হৈছে হাঁহৰ মাংস, এটো মাছৰ ডিম, এফালে দালি বইল কৰিছে, এফালে আলু আৰু ৰঙালাও ভাজি, মাংস আৰু লগতে আছে মাছ আৰু আমি ভাত খাব বহিছো মজিয়াতে। আপোনালোকে ভাত খাইনে মজিয়াত বহি? আমি এতিয়া মজিয়াত বহি ভাত খাব ওলাইছো। ডাইনিঙত খোৱা আৰু মজিয়াত বহি খোৱা মজা বহুত বেলেগ। আপোনালোকে খাইনে না খাই মেছেজ কিবা কমেন্ট কৰি জনাব দেই। ভাতটো খাই লওঁ, বাকি পিছত লগ পাই আছো। আমি এতিয়া গৈ আছো, মা মই পিঠাগুড়ি খান্দিবৰ কাৰণে ঢেঁকীত পিঠা বনাম। বিহু পিঠা বনোৱা হৈছিল, খতম হৈ গ'ল। তাৰপিছত আৰু আলহী আহিব, সেইটো কাৰণে অলপ পিঠা বনাম। এতিয়া ঢেঁকী খান্দিবৰ কাৰণে গৈ আছো বেলেগৰ ঘৰত। আমাৰ ঢেঁকী নাই বাৰু, গৈ আছো, বাকী দেখুৱাই থাকিম আপোনালোকক। এতিয়া মই কেইটামান পিঠা বনাম, ভালকৈ বনাব নাজানো, তথাপিতো আপোনালোকক দেখুৱাম কেনেকুৱা হয় মোৰ পিঠা। এইটো হ'ল পিঠাগুড়ি, তাৰপিছত এইটো হৈছে তিল। মই পিঠা বনাই আছো, বনাব নাজানো, কেনেকুৱা হৈছে আপোনালোকে জনাব দেই, ভাল হৈছে নে নাই। এইকেইটা বনালো, বিহুত বনোৱা নাছিলো যে, সেইটো কাৰণে এতিয়া বনালো আৰু জনাব কেনেকুৱা হৈছে আপোনালোকে পিঠাকেইটা। মোৰ পিঠা বনোৱা হৈ গ'ল। এতিয়া ওলাই আহিলো মামাৰ ঘৰ। মোৰ মামাৰ ঘৰ ওচৰতে হয় বাৰু। তাৰপিছত পথাৰৰ মাজে মাজে গৈ আছো, স্কুটি চলাব মন নাই, এতিয়া গৈ আছো মামাৰ ঘৰত। দাদা নহয়, বৌ এজনীৰ বেবী এটা হৈছিলে, বেবীটো চাব আহিবৰ কাৰণে টাইম পোৱা নাছিলোঁ। এতিয়া ঘূৰি মোৰ যাব টাইম হ'ল, সেইটো কাৰণে ভাবিছোঁ এবাৰ বেবীটো চাই যাওঁ। দেখিছেনে ইমান পথাৰৰ মাজে মাজে আহি আছো নেতে। এবাৰ মোৰ লগত আহিছে, তুমি দেখা দিয়া আকৌ, এই পোৱালিটো মোৰ দাদাৰ হয়। মোৰ নিজৰ দাদা নাই বাৰু, বৰদেউতাৰ দাদা বাবু। মই গৈ আছো এতিয়া মামাৰ ঘৰত। তুমি হাই কৈ দিয়া আকৌ এবাৰ। হাই। গৈ আছো মামাৰ ঘৰত, গৈ পাই দেখাই আছো। আৰু পিঠা বনোৱা কাৰণটো হ'ল মানে বিহুত মই বিহুৰ নেক্সট দিনাখনহে আহিলোঁ ন, পিঠা বনাব নহ'ল। তাৰপিছত ভাবিলোঁ এতিয়া যোৱাৰ আগত অলপ পিঠা বনাওঁ, মা দেউতাই খাব, লগতে ময়ো খাম, এইটো বুলি ভাবি বনালোঁ। বাকী লগ পাই আছোঁ আপোনালোকক পিছত। আমি গৈ আছোঁ খোজ কাঢ়ি গৈ আছোঁ। এতিয়া পোৱা নাই আৰু, পাম আৰু মামা ঘৰ না।
মামাহঁতৰ ঘৰৰ পৰা আহি পালোঁ। তেনেকৈ কথা পাতিব নহ'ল, মামাহঁতৰ ঘৰত ভাল নালাগে। আহি পালোঁ এতিয়া ঘৰ। বাকী যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'টো চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পেজটো ফ'ল' কৰিব। বাই বাই। লগত হাতত টৰ্চো আছে, মামা ঘৰৰ পৰা ৰাতি হ'ল, টৰ্চো লৈ আছে। বাই।